মায়েও গম নাপায় ঘৰলৈ অহা বুলি। মাৰ ৰিয়েকশ্যনটো দেখিলে ইমান ধুনীয়া। বৰ্তমান গৈ আছোঁ গুৱাহাটী হেডকোৱাৰ্টাৰলৈ বুলি। আমাৰ অফিচিয়েল কিবা এটা কামত মানে ডাক নিব লাগে প্ৰতি মাহতে, আৰু এইবাৰ ডাক নিয়া পাল মোৰ। আৰু ৰাতিপুৱা এতিয়া বৰ্তমান বাজিছে 4:27 আৰু অকলে এতিয়া খোজকাঢ়ি আছোঁ লংনিলে বুলি। তাৰ পৰা ছুপাৰ থাকে, এখন 4:30 আছে আৰু এখন 5টা বজাত। কোনখন পাওঁগৈ নাজানো। অকলে আৰু মানে গৈ থাকোঁতে বেয়া লগাৰ বাবে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ আৰু আপোনালোক সকলোকে দেখাওঁ। তো হে গাইজ, ৱেলকাম বেক টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৰে ভালে। তো চাই থাকিব, এইফালে চব আন্ধাৰ একো নেদেখি। তো গাইজ এতিয়া সময় হ'ল মানে 4:45। তাৰ পৰা মাজে দৌৰি আহিছোঁ, একদম ফেফাই ভাগৰ লাগি গৈছে। এতিয়া মানে ছুপাৰৰ ড্ৰাইভাৰজনে মোলৈ ফোন কৰিছে, মাঞ্জা পাৰ হৈ আহিলে, ইয়াৰ পৰা মানে বেছি টাইম নালাগে। তো মোৰ এইখিনি যাওঁতে প্ৰায় 2-3 মিনিট লাগিব। তেওঁ সিমানখিনি দূৰতে আছে, মানে গাড়ীত আহিলে সিমান টাইমে লাগিব চাগে। তো কৈছোঁ ফোন কৰোঁতে অলপ টাইম ৰখিবলৈ। যি নহওক বৰ্তমান এতিয়া দৌৰিব লাগে, বলক পাওঁগৈ জল্দি। দাদা, মই আহি পালোঁ। এই ব্ৰিজৰ আগত আছোঁ দেই, কেম্পলৈ যোৱা ৰাস্তাটোত। ঠিক আছে আহক। তো গাইজ মিছন ছাকচেছফুল। তেওঁলোক আহি পোৱাৰ আগতে পাই গ'লোহি। আৰু এই ৰাস্তাটো দিয়ে আহিব, মানে আন্ধাৰ একো নেদেখিব চাগে। চবফালে আন্ধাৰ হৈ আছে বৰ্তমান এতিয়ালৈকে। আৰু যি নহওক তেওঁলোক আহক, গাড়ীত বহোঁ। তাৰপিছত চাগে টোপনি মৰাই হ'ব চাগে, যদি ছিট পাওঁ। মানে আগত বুক কৰা নহয়তো, মানে ৰাতিপুৱা ফোন কৰিছোঁ যে মই গুৱাহাটী যাম, আৰু তেওঁলোকে পাৰিব বুলি ক'লে, কিন্তু ছিট নহ'ব বুলি কৈছে। কি হয় চাই লওঁ, যদি ছিট নহয় আৰু খাৰা হ'ব লাগিব। আৰু যদি ছিট পাওঁ টোপনি মৰা হ'ব চাগে, কাৰণ ৰাতি খোৱা দেৰি হৈছে। আৰু ৰাতিপুৱা মই 3:15 মানতে উঠিলোঁ। এতিয়া আহক চাই লওঁ। আৰু এইফালে গাড়ী পাই গ'লহি। জল্দি মই গাড়ীত উঠিলোঁ, আৰু বহিবলৈ কিন্তু জেগা নাছিলে। কিন্তু মই দূৰৰ পৰা দৌৰি অহা, মানে লাউড স্পীকাৰত লৈ কথা পাতিছিলে দাদাজনে, আৰু শুনা পাই দাদাজনে বহিবলৈ মোক জেগা দি দিলে, আৰু মই বহি ল'লোঁ। গাইজ এতিয়া বাজিছে 8:15 আৰু আহি পালোহি নেলি। ইয়াৰ পিছতে জাগিৰোড পাম, জাগিৰোডৰ পিছত যোৰাবাট আৰু গুৱাহাটী পাই যাম। আহোঁতে ৰহা এইফালে ঘৰৰ বাটেৰে আহিছোঁ, কিন্তু ঘৰত সোমাব পৰা নাই, বেয়া লাগি আছে। যি নহওক গুৱাহাটীত কামখিনি শেষ কৰি পেলাই কিজানি ঘৰত সোমাবও পাৰোঁ। এতিয়া মানে ইয়াতে হোটেল এখনতে ৰখাইছে ইয়াতে, আৰু ময়ো হোটেলত সোমাই পুৰিকে খাই ল'লোঁ। পুৰি খালোঁ, হৈ গ'ল। এতিয়া যাওঁ আৰু গুৱাহাটীলৈ ওলাইছোঁ, গাড়ীও ৰেডি। গুৱাহাটীত গৈ আকৌ লগৰ ৰুমটোত সোমাই ড্ৰেছ সলাব লাগিব। ডাইৰেক্ট গৈ গুৱাহাটীতে লগ পাম আৰু। বাছৰ পৰা নামি পেলাই ভাবি আছিলোঁ কিহত যাম বুলি। এফালে আকৌ আমাৰ মণ্ডলক লগ পালোঁ, আমি একেলগে ট্ৰেইনিং কৰা। এতিয়া মানে ৰেপিড' ল'ম বুলি ভাবিছিলোঁ, কিন্তু ই অহাৰ বাবে সুবিধা হ'ল, আৰু ইয়াৰ লগতে যামগৈ হেডকোৱাৰ্টাৰ। ই তালৈ আহিছে। বাকী গৈ থাকোঁ আৰু এতিয়া হেলমেটটো লগাই লওঁ। গাইজ পালোহি হেডকোৱাৰ্টাৰ, আৰু মণ্ডলে জামৰ মাজত যি বাইক চলাই আহিছে। বেছি টাইম নালাগিলে বাৰু, 30 মিনিটমান লাগিলে খানাপাৰাৰ পৰা। এতিয়া আকৌ ইউনিফৰ্ম লগাব লাগিব। ইউনিফৰ্ম লগাই গৈ ৰিপৰ্ট কৰিব লাগিব। ৰিপৰ্ট কৰি মানে যি ডাকত বস্তু লৈ আহিছিলোঁ, বস্তুবিলাক ইয়াত দিব লাগিব। দি কৰি লৈ কেইমান বাজে নাজানো, আৰু ছাৰে কামান দিব, মানে ৰিটাৰ্ণ হোৱা কামান দিব। কামান চামান লৈ গৈ বাহিৰে ঘৰত সোমাম চাগে। ঘৰত গৈ কি হয় মায়েও গম নাপায় ঘৰলৈ অহা বুলি। দাদাক কৈছিলোঁ খালি, দাদাটো ডিউটিতে আছে, ঘৰত কোৱা নাই চাগে। বাহিৰে ঘৰত সোমাম, মাৰ ৰিয়েকশ্যনটো চাব লাগিব। তো গাইজ ড্ৰেছযোৰ লগাই হৈ গ'ল, লগাই ল'লোঁ ড্ৰেছ। এতিয়া ডাকটো লৈ যাওঁ ওপৰলৈ। এফালে আমাৰ উৎপল, বহুত দিনৰ মূৰত লগ পাইছোঁ, আমি একেলগে ট্ৰেইনিং কৰা। পিছে এতিয়া মই ইমান ভালকৈ নাজানো, আজি প্ৰথম আহিছোঁ ডাকত। তেওঁ লৈ যাব ধুনীয়াকৈ, মোক দেখাই কৰি দিব, আৰু ময়ো জমা কৰি পিছত কামানখন জমা দি কিমান টাইম হয় বাৰু কামানখন ৰিটাৰ্ণ কামান দিবলৈ চাই কৰি লওঁ। যদি সোনকালে ঘৰলৈ যাব পাৰিম, যদি নহয় আৰু
দেৰি হ'ব চাগে। পিছে এতিয়া যাওঁ, আকৌ পিছত লগ পাম, অফিচৰ পৰা ওলাই লওঁ। গাইজ মানে অফিচৰ যিমানখিনি ডকুমেণ্ট জমা দিবলৈ তাৰ পৰা দিব আহিছিলে সকলোবিলাক দিলোঁগৈ। এতিয়া আহিছোঁ মানে ভাত খাবলৈ, আৰু অফিচৰ কাম চাগে আৰু আধাখিনি আছে। মানে ইয়াৰ পৰা কিবা ডিমাণ্ড দি পঠাইছিলে অফিচৰ পৰা কিবা বস্তু লৈ যাবলৈ, সেই বস্তুবিলাক এপ্ৰুভ হ'ব লাগিব আৰু সেইবিলাক লৈ যাব লাগিব। আৰু এতিয়া বাজি গ'ল 1:30 বাজু হ'ল, আৰু সেইকাৰণে ভোক লগা ভাত খাব আহিলোঁ। ভাত খাই গৈ বস্তু চব বাহিৰে বাহিৰে কাম কৰিম, আৰু বাকী কামান চামান লৈ আৰু যামগৈ। এতিয়া আমি 3জন আহিছোঁ ভাত খাবলৈ। ইয়াতে মানে চব হেডকোৱাৰ্টাৰবিলাক ইয়াতে আছে। এইফালে DGP অফিচ, এইফালে CID আছিলে, সেইফালে APR আৰু আছাম পুলিচৰ মেইন হেডকোৱাৰ্টাৰ চব আছে। এতিয়া ভাত ল'লোঁ, ভাত চাত খাই লওঁ, অফিচৰ কাম চব শেষ কৰি খানাপাৰালৈ আহিলোঁ। খানাপাৰাৰ পৰা বাহিৰে বাহিৰে আহি ৰহা পালোহি। কেনেকুৱা খবৰ? কিয় তো ৰহা আহি পাই গ'লোঁ ঘৰ পাবলৈ। বাকী বেমাৰ হৈ আছে। Sok naga, sok naga. কি বলে? তামোল খাই মুখ দেখিছে নে? দে গটো আকৌ ভিডিঅ' কলত গোবাই পেলোৱা চুই পাঁচজনী নিয়া দেখিছে। কেনেকুৱা লাগিছে? গোবাই পেলাই থকা চুই পাঁচজনী উঠাই পেলাই দিছিলি আছো। কি হ'ল দাদা? ভালে লাগিছে আৰু অকণমান বেলেগে ভিডিঅ' চিডিঅ' বনালে মনে মনে আহিলে একদম খাবুতি দৈ চুমা তোমা খাই আমাৰ মা দেখিছে নে? তই আকৌ গাড়ী পৰা নামিছ, তোক মই এতিয়া সাপুতি ধৰিম। মৰমে নকয় পাপাকে ধৰিবি, গৰু আহি আছে। পাপাক লগ পাই আহিছোঁহে। বাকী এতিয়া ফ্ৰেছ হৈ লওঁ। ভিডিঅ'টো ইমানেই আছিলে, আৰু মাৰ ৰিয়েকশ্যনটো দেখিলে ইমান ধুনীয়া। সেয়া আৰু ঘৰটো মানে বনোৱা আছে, এইফালে দাদাহঁত লাগি আছে। গুৱাহাটী গৈছিলোঁ মই। এইটো ঘৰটো বনাই আছে, দাদাহঁত লাগি আছে। বাকী ইমানেই আছিলে আৰু ভিডিঅ'টো। নাজিলে আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই বাই।